এন্ট্ৰি গেটত এই সুবিধাটো কৰি দিছে, খুব ভাল হৈছে। আচল হীৰা নেকি এনেকুৱা। গুড মৰ্ণিং। আৰু এতিয়া আমি নেক্সট ডে জগন্নাথ টেম্পললৈ ওলাইছোঁ। জগন্নাথ মন্দিৰলৈ যাম এতিয়া, আপোনালোকক তাত দৰ্শন কৰাম। আৰু জয় শ্ৰী জগন্নাথ। হোটেলৰ পৰা ওলাই যাম, ফ্ৰেছ হ'লোঁ। আৰু সময় হৈছে 6:30 বজাত এতিয়া ওলাম। ওলাই মেলি যাওঁ মন্দিৰলৈ, দেখা দেখিম, চাই থাকিব ভিডিঅ'টো। আৰু সেই দূৰত দেখিছে শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ। আৰু ওচৰলৈ গৈ আছোঁ, আপোনালোকক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আৰু পৰিৱেশটো খুব সুন্দৰ। আৰু এতিয়া ভিৰ ভাৰ ইমান হোৱা নাই, পাছলৈ হ'বগৈ চাগে। পুৰী জগন্নাথ মন্দিৰৰ বিষয়ে সকলোৱে জানেই, হ'লেও মই চমুকৈ কৈ দিছোঁ। ইয়াত সকলোৱে বিশ্বাস কৰে যে শ্ৰীকৃষ্ণৰ হাৰ্টটো অৰ্থাৎ কলিজাটো এতিয়াও ইয়াত ধক ধককৈ জীৱিত হৈ আছে বুলি সকলোৱে বিশ্বাস কৰে। আৰু জগন্নাথ মন্দিৰৰ ওপৰত থকা যিখন সুদৰ্শন চক্ৰ, আপুনি যিফালে চাব আৰু সেই ফেচটো আপোনাৰ ফালে হৈ থাকিব। যোনফালে পৰা চাওক সেই সুদৰ্শন চক্ৰ আপোনাৰ ফালে মুখ কৰি থাকে, ফেচটো থাকে। তো তেনেকুৱা ধৰণৰ। আৰু জগন্নাথ মন্দিৰৰ ওপৰৰ ফ্লেগখন প্ৰতিদিনে সলনি কৰা হয়, কাৰণ যদি সলনি নকৰে তেতিয়া মন্দিৰৰ দুৱাৰখন 18 বছৰৰ কাৰণে বন্ধ হৈ যাব। আৰু জগন্নাথ মন্দিৰৰ ওপৰত থকা পতাকাখন বতাহৰ বিপৰীত দিশত সদায় উৰি থাকে। আৰু ওপৰত থকা ক'লোৱে সুদৰ্শন চক্ৰখন আপুনি যোনফালে থাকে আপোনাৰ ফালে চাই থকা নিচিনা থাকে সুদৰ্শন চক্ৰখন। আৰু যিটো দিশৰ পৰা চালেও যে আপোনাকেই চাই আছে এনেকুৱা লাগিব। তো এনেকুৱা ধৰণৰ বহুত ৰহস্য আছে জগন্নাথ মন্দিৰৰ। আৰু জগন্নাথ মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যোৱা এণ্ট্ৰি গেটখন এইফালে লাইন পাতিব লাগিব। কিন্তু ইয়াতে কিছুমান পূজাৰী বুলি কয়, হয় জানো, পূজাৰী। তো তেওঁলোকে আপোনালোকক লৈ যায়, কিন্তু কিবা এটা দক্ষিণা লয়। তেওঁলোকে সেইটো কৰিলে আপোনালোকৰ সহজ হয়। আৰু সকলোৱে তেনেধৰণে লৈ যায়, পাণ্ডা বুলি কয় কিছুমানে। আৰু ভিতৰলৈ আপোনালোকে চেণ্ডেল, মোবাইল ফোন, কেমেৰা এইবিলাক লৈ যাব নোৱাৰে। এই দোকানবিলাকতে আপোনালোকে থৈ যাব লাগে। আৰু পইচা লয় 120 টকা, 10 টকা, এনেকৈ আপোনালোকৰ কেইটা ফোন আছে তাৰ ওপৰত ডিপেণ্ড কৰে। তো ইয়াতে থৈ যাব লাগিব, ভিতৰত সোমাব নিদিয়ে, আপোনাক চেকিং কৰিলে সোমাব নিদিয়ে। আৰু আমি ভিতৰত দৰ্শন কৰি আহিলোঁ। ইমানেই ভিৰ আছিলে, ঠেলা হেঁচাত কি ক'ব, আৰু অৱস্থা বেয়া হৈ গ'ল। আৰু এনেকৈ আমি ওলাই আহিলোঁ, কাৰণ আৰু ভিতৰত কেমেৰা ফটো মাৰিব নিদিয়ে। আৰু গতিকে তাত সোমোৱা অলপ আগতে অলপ দেৰি হৈ যোৱা হেঁতেন আমি সোমাব নাপাওঁ। অলপ দেৰিৰ কাৰণে বন্ধ কৰে মন্দিৰৰ গেট। মন্দিৰৰ বন্ধ নকৰে, পূজাৰীজন অলপ আঁতৰি যায়। তো দেখিছে, দূৰৰ পৰা অলপ দেখাইছোঁ। আমি ওলাই আহিলোঁ এতিয়া বাহিৰলৈ। ইমান ভক্ত আহিছে দেখিছে, বহুত ভিৰ। আৰু ইয়াতে আপোনাক লৈ যায় পণ্ডিতজনে, কিন্তু কিবা এটা দক্ষিণা লয় আৰু তেওঁলোকে। আৰু জগন্নাথ মন্দিৰৰ ওপৰেদি কোনো ফ্লাইট যাব নোৱাৰে, ন' ফ্লাইট জোন। আৰু চৰাইও মন্দিৰৰ ওপৰত নুঠে, আৰু মন্দিৰটোৰ ওপৰেদি উৰিব নোৱাৰে, আজিলৈকে উৰা নাই। জগন্নাথ মন্দিৰৰ কিছুমান ৰহস্য জানি বৈজ্ঞানিকসকলেও আচৰিত। তেওঁলোকেও আজিলৈকে ইয়াৰ উত্তৰ দিব পৰা নাই। আৰু আমি এতিয়া 9:30 হৈছে, 9:30 বজাৰ অলপ দেৰিকৈ আহিম পাছবেলাকৈ। এই ফ্লেগখন এইখন চেঞ্জ কৰা আপোনালোকক দেখাবলৈ। আৰু প্ৰসাদৰ বিষয়ে কৈ দিওঁ আপোনালোকক। তাত মন্দিৰত গ'লে তেওঁলোকে প্ৰসাদটো তাত 1000, 4000 এনেকৈ লয়। আৰু সেই প্ৰসাদটোৱে আপুনি যদি বাহিৰৰ মন্দিৰৰ ভিতৰতে থাকে, সেই দোকানবিলাকৰ পৰা ল'লে 100, 200 এনেকৈ পাব। তো আমি তাতে ল'বলগীয়া হ'ল, নাজানো, প্ৰথম আহিছোঁ। গতিকে আপোনালোকক কৈ দিছোঁ, আৰু যদি তাত ল'বলৈ বিচাৰে তাৰ পৰাও ল'ব পাৰে। আৰু বাহিৰৰ যিবিলাক দোকান থাকে তাৰ পৰাও ল'ব পাৰে। আৰু দোকানীবিলাকে কৈছে যে আমাৰ ইয়াৰ পৰা লৈ গৈ আপোনালোকক দিয়ে। তো তেনেকুৱা ধৰণৰ কথা। আৰু এই ছাৰ্ভিচটো যে দেখিছে, বেটেৰী ৰিক্সা হয় এইবিলাক ফ্ৰী দিয়ে। য'ত ইয়াত ভিতৰত বেলেগ ৰিক্সাবিলাক ইমান সোমাব নিদিয়ে। তো ভিৰ হ'বৰ কাৰণে বেলেগ অটো সোমাব নিদিয়ে। তেওঁলোকে এইটো চৰকাৰৰ ফালৰ পৰা ফ্ৰী সেৱা আগবঢ়াইছে। তো আমিও এনেকৈ ধৰণে উঠি আহিলোঁ। আৰু এতিয়া ৰুমলৈ যাওঁ। ৰুমলৈ যোৱাৰ পাছত চাওঁ কি কৰোঁ, আপোনালোকক দেখাম যি কৰোঁ। তো চাই থাকিব ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো।